গুড মৰ্ণিং নেপাল আমি আছোঁ গম পাইছে ক'ত আছোঁ নেপালতে আছোঁ ৰাতিপুৱা সময়ত ব্ৰাছডাল লৈ পেলাই ওলাই আহিলোঁ এইফালে গাঁওখনো চাওঁ ব্ৰাছটো কৰোঁ কেনেকুৱা এইফালে দেখো দৌৰা নেপালৰ বিষয়ে নেপালত দেখুৱাই দিওঁ আৰু গাঁৱৰ জেগা আৰু কি দেখুৱাম আৰু তাৰ বাহিৰে ক'তোতো যোৱা নহ'লে বিশেষকৈ নেপাল এক্সপ্ল'ৰ কৰিবলৈ বেলেগ তেনেকুৱা নাইও বিশেষকৈ আমি ইয়াৰ পৰা ৰাতিপুৱা 9টামান বজাত ইয়াৰ পৰা চাগে ওলাই যাম মুঠতে আজি ৰাতিপুৱা ভাগতে ওলাই যাব লাগিব নহ'লে ফচিলে কাইলৈলৈকে একদম ফচি যাম আৰু ফচি গ'লে কিন্তু দিগদাৰ হৈ যাব দেই আকৌ চাহ চলি আছে চাহ খাই পেলাই এতিয়া আমি ক'ত যাম ক'ত নাজানো মুঠতে ৰাতিপুৱা নেপালৰ চাহ খালোঁ মই একদম খুব ভাল লাগিল ৰাতিপুৱা চাহ খাই পেলাই ইমান ধুনীয়াকৈ চাহ দিছে বিস্কুট দিছে আৰু মিঠা আলু দিলে বাদাম দিলে আৰু কেইবাবিধ বস্তু দিছে যিখিনি হয়তো নাম নাজানিব পাৰোঁ কিন্তু খাই পেলাই ৰাতিপুৱা চাহ খাবৰ সোৱাদ মজা লাগিল নেপালৰ খানা খাই আছোঁ নেপালত মাংস আৰু চব্জি কিবা আছে গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস আৰু কবি লাবৰা ভাত পানী ধুনীয়াকৈ খালোঁ এতিয়া গাড়ী সজোৱা দায়িত্বত পৰিছে গোটেইখিনিৰে এতিয়া গাড়ীখিনি অলপ সজাই পেলাই তাৰপাছত কেইটা বাজিছে টাইম 10টা বাজিছে চাগৈ আমি 11টা বজাত ইয়াৰ পৰা ওলাই যাম আৰু 12টা বজাত পামগৈ 12টা বজাত বৰ্ডাৰ পাম তাৰপিছত আৰু ইণ্ডিয়া বৰ্ডাৰ 12টা বজাত মানে আসাম 12:30টাৰ ভিতৰত আমি ইয়াত নেপাল বৰ্ডাৰ ক্ৰছ কৰিম নেপালৰ এই কুকুৰটোৰ নাম কৈছে টাইগাৰ হয় ইফালে কুকুৰ হয় কুকুৰ কিন্তু ইয়াক নাম দিছে টাইগাৰ সেইটো আচৰিত কিন্তু দেই এয়া আহি গ'ল আমাৰ এক্সপাৰ্ট মিষ্টাৰ শ্ৰীমন্ত বৰৈয়া थैंक यू चल रहा है নেপালৰ দুদিনীয়া কাৰ্যসূচী যি আমি দুদিনৰ কাৰণে নেপালত বিয়া বুলি আহিলোঁ এই বিয়া হৈ গ'ল সম্পূৰ্ণ আৰু এতিয়া আমি অসমলৈ ঘূৰি গৈ আছোঁ বিয়া শেষ তো বাই বাই নেপাল বাই বাই পিছে আহোঁগা আচ্ছা লগা ইয়াৰ পৰা তো বাই বাই নেপালৰ পৰা এইটো শেষৰ সময় আৰু ইয়াৰ পাছত আমি নেপালৰ পৰা বিদায় ল'ম সেইকাৰণে এতিয়া নেপাল বৰ্ডাৰত আছোঁ বৰ্ডাৰ ইটো পাৰ হ'লে আসাম অসম পইচা এক্সচেঞ্জ কৰিবলৈ আহিছোঁ আমি ৱেষ্ট বেংগলৰ আহি পালোঁ ৱেষ্ট বেংগলে আছা এইটো পুৰা অফিচ হয় ডাঙৰ কেছ হ'ল এইফালে ৱেষ্ট বেংগলৰ পুলিচে ধৰিলে চাই থাকোঁ এইফালে ৱেষ্ট বেংগলৰ পুলিচে ছেকেণ্ড ড'জ ধৰি আছে তো গাইজ ফাইনেলি ঘৰ আহি পালোহি ঘৰৰ দৰ্জা খোলাই নাই এতিয়া ৱালেদি জঁপিয়াই পেলাই পাৰ হৈ যাম ফাইনেলি নেপাল তোৰ শেষ হৈ গ'ল এতিয়া আমি আহি পালোঁ ঘৰ তো চাই থাকক মানে ভিডিঅ'টো ইয়াতে শেষ